হাই গাইছ, এই শাকটো বাৰু আপোনালোকে চিনি পাইছেনে? আমাৰ ফালে পননুৱা বুলি কয়। তো মই আজি এই শাকটোৰ লগত লোকেল গৰৈ মাছ দি জোল বনাম বুলি ভাবিলোঁ। তো ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰিম। এইফালে মাছকেইটা নিমখ কৰি হালধি সানি লৈছোঁ ধুনীয়াকৈ। এইফালে কেৰাহী পাতি দিছোঁ। তো চাইজ থাকিব, যদি ক'ব নোৱাৰোঁ চাই বুজি ল'ব আৰু। মাছকেইটা ফ্ৰাই হ'বলৈ দিছোঁ, দুটামানকৈ দিছোঁ কাৰণ সৰহকৈ দিলে ভাঙি যাব পাৰে। আৰু ধুনীয়াকৈ ইলুটি কৰি দিছোঁ। অকণমান পিছত কাঢ়ি দিছোঁ, বেছি ভজা নাই কাৰণ জোলত দিয়া মাছ। এইফালে সেয়া তেলতে আৰু অকণ তেল দি পিঁয়াজ, নহৰু আৰু জলকীয়া দি দিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাই জনাবচোন, কমেণ্ট এটা কৰি জনাব, তেতিয়া মই ভিডিঅ' বনাবলৈ অলপ উৎসাহ পাম। আৰু এটা আলু মিহিকৈ কাটি দিলোঁ আৰু পানী গৰম কৰিছিলোঁ যে দি দিলোঁ। এয়া অকণমান ঢাকি দিছোঁ উতল আহিবৰ কাৰণে। উতলাৰ পিছত ভাজি থোৱা মাছকেইটা দি দিছোঁ আৰু ধুনীয়াকৈ পজিশ্যন ৰখাই দিছোঁ যাতে ভাঙি নাযায়। অকণমান উতল আহিবলৈ আকৌ ঢাকি দিলোঁ আৰু হৈ গ'ল। এয়া মোৰ আজি ৰেচিপি ৰেডি হৈ গ'ল। তো লাহেকৈ ভাতকেইটা বাঢ়ি গ'ল, ঠাণ্ডা হৈ গ'লে খাবলৈ বেয়া হয়। আৰু এটা কেঁচা জলকীয়া অকণমান আচাৰ লৈ এনেকৈ খাই দিছোঁ। মই বনালে বৰ বেছি বিশেষ বনাই থাকিব নোৱাৰোঁ আৰু এয়া খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও বনাই